পামনে তোমাক আকৌ দেখা মায়াবিনী নিশা, নে তোমাৰ সংগ হৈ পৰিব মায়া মাথো মায়া। যাৰ সন্মুখত আমি থিয় হৈ আছো, এয়া সাধাৰণ মানৱ নহয়, এক অসাধাৰণ প্ৰতিভা, এক অসাধাৰণ মানৱ আমাৰ মাজত আমি হঠাতে হেৰুৱাইছো। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু গৰিবনে কোৱা। রাতের বুকুত দেখা পারো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার নাহৰ পুলি ৰোপণ কৰিবলৈ লৈছো আৰু প্ৰথম পুলিটো ৰোপণ কৰিব আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি শ্ৰীযুত প্ৰকাশ বলিয়াদেৱে। মনত নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি ৰৈ, হঠাতে শুকালে পোহৰৰ ফুলনি। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা। স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে। আজি জুবিন গাৰ্গৰ মৃত্যু হোৱা 13 দিন হ'ল আৰু যিহেতু আজি তেওঁৰ শ্ৰাদ্ধ, গোটেই অসমবাসীৰ লগতে আমিও ইয়াত এই বাক্সা জিলাৰ কৰঞ্চলি গাঁৱত তেখেতৰ শ্ৰাদ্ধ পাতিছোঁ। পোনপ্ৰথমে কাৰ্যসূচী হিচাপে তেখেতৰ আমি আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গোটেই ৰাইজে মিলি বিভিন্ন ব্যক্তি আমাৰ ইয়াত জ্যেষ্ঠ ব্যক্তি আহিছে, আটাইয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমি তেখেতে কৈ যোৱা, তেখেতে ভাল পোৱা নাহৰ বৃক্ষ ৰোপণ কৰিছোঁ আৰু তাৰপিছতেই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু সেইবাবে ভাগৱত পাঠ কৰিম। ভাগৱত পাঠৰ পিছতে আমাৰ এই গাঁৱৰে আই মাতৃসকলে নাম কীৰ্তন কৰিব আৰু তাৰপিছত প্ৰসাদ বিতৰণ, মহাপ্ৰসাদ বিতৰণ, এই ধৰণে আমাৰ আজি দিনজোৰা কাৰ্যসূচী চলিব। অলপ মই আগৰ পৰা কৈছোঁ যে জুবিন গাৰ্গ এগৰাকী অসমৰ কেৱল শিল্পীয়েই নহয়, তেখেত আমাৰ আৱেগ। আজি জুবিন গাৰ্গৰ ফটো এটা দেখিলে আমাৰ চকু পানী ওলায়, গতিকে আমাৰ অন্তৰত লুকাই আছে। এই মানুহজন হঠাৎ নোহোৱা হৈ গ'ল, আমি বৰ আঘাত পাইছোঁ। জুবিন গাৰ্গৰ যি প্ৰতিভা, এয়া বিশ্বমানৰ প্ৰতিভা আছিল। জুবিন গাৰ্গৰ যি কণ্ঠ, এয়া কেৱল অসমৰ কণ্ঠ নহয়, এয়া বিশ্বমানৰ বিশ্ব পৰ্যায়ৰ কণ্ঠ। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ
সপোনে সপোনে যেন তোমাৰে নাচোঁ জনমে জনমে যেন তুমি মোৰ আপোন তোমাকেই সুঁৱৰি মোৰ আকাশৰে জোন তোমাকেই সামৰি মোৰ হিয়াৰে দাপোন তোমাতেই যেন চিনাকি পাওঁ বা নাপাওঁ পুনৰ এই জীৱন হ'ব জানো আশা পূৰণ